নমস্কাৰ ৱেলকাম বেক টু মাই নিউ এটা ব্লগ আৰু এতিয়া আমি গৈ আছোঁ আজি বজাৰ কৰিবলৈ মানে আজি আমাৰ ওচৰত এটা খানা হৈ আছে আজি তো মানে গৈ আছোঁ সেইকাৰণে বজাৰ কৰিবলৈ আৰু আজি মোৰ লগত গৈ আছে এয়া প্ৰতিম আৰু কল্যাণ তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক গাড়ী এতিয়া পাই গ'লোঁ আমি তুমিকি বজাৰ গাড়ী আহিয়ে আছে পূৰা কিবাকৈ পাৰ হৈ লওঁ আৰু গাইছ এতিয়া লৈ আছোঁ আমি আলু এয়া পূৰা আলু খাই গাইছ ই চালু হৈ গৈছে পূৰা মালটো আৰু এই ল'লোঁ আমি জলকীয়া আৰু বিলাহী লৈ আছোঁ আৰু অলপ চলপ বজাৰ খাবাতো লাগবই কিবাকৈ জীয়াই থাকিব লাগব আৰু গাইছ এইটা হাগা লাগছি কিজানি চাওকচোন কি স্পীডত যাই আছে বা এইয়া চাওকচোন এই ৰখছি এইবাৰ এইয়া এটা হৈছে আৰু গাইছ এই গাইছ চাওকচোন গাইছ কি কৰি আছে সিহঁতে মোক চব বস্তু মোক ল'ব দিছে আৰু সিহঁতে মোক মোবাইল টিপি হা বাপৰে বা কি চলি না আপাই না আপি ধৰিবই নোৱাৰি আকৌ এটা কাম নকৰে খানা খাব আহিছে আজি পাৰ্টিটো আছে আব্বুৰ ৰুমত আৰু ইয়াৰ আব্বু পুৰা চাহ বনাই আছে ধুনীয়া চাহ বনাইছে গাইছে কি গেছ ই মানে বহুত ভালকে চাহ বনাব পাৰে ন সেইকাৰণে মানে ইয়াক বনাব দাদা আগতে আপোনাৰ ক'ৰবাত দোকান চোকান আছিল নেকি চাহৰ দোকান মানে মোৰ দোকান এখন আছে ক'ত মোৰ ঘৰতে ঘৰতে নেকি চাহৰ লগত আছে এয়া কি পিঠা এইটো কি পিঠা বুলি কয় ন নাৰিকল পিঠা পুৰা কেনেকুৱা আৰু এইবিলাক চিপছ কি লৈছা এইবিলাক চাইনি হয় এইটো ক'ৰ পৰা আনিছা দোকানৰ পৰা দোকান কাৰ তোমাৰ নেকি কাকো নক'বা দেই এতিয়া আমি ধুনীয়াকৈ মাংস বনাই আছোঁ ইয়াতে আৰু এইটো কি বনাইছা এইটো জিকা আৰু মাংস আৰু এইটো মানে মাংসই হ'ব মানে এইটো ভাজি হ'ব আৰু আপুনি কি কৰি আছে মই এয়া বিলাহী কাটিলো আৰু তাৰপিছত মানে মই মাংস দিম মাংস দিম আপুনি কি কৰি আছে ই মেছেজ কৰি আছে লিলিমা এতিয়া আমি ধুনীয়াকৈ ইয়াত পিঁয়াজ দিলোঁ তাৰপিছত ইয়াত বিলাহী দিব এতিয়া গাইছ আমি লাহে লাহে অলপ বিলাহী দিব লাগিব বনাই আছে ধুনীয়া তাইৰ নামটো কৈ দিয়া শিৱানী বনাই আছে ধুনীয়াকৈ তো গাইছ এতিয়া আমাৰ এইখন আঞ্জা হৈ গ'ল এইখন মানে আমি বনাইছিলোঁ জিকা তাৰপিছত চিকেন এনেকুৱাকৈ ধুনীয়াকৈ আৰু এইটো ভাজি বনাই আছোঁ ধুনীয়াকৈ হ'বই আৰু ধুনীয়াকৈ খাম গোটেইকেইটা আৰু ৱেইটিঙত এইকেইটা আছে ধুনীয়াকৈ কিবা কৈ দিয়ক আপুনি ধুনীয়া আঞ্জা বনাই আছে মই খাব ৰখি আছোঁ হয় সেইটোৱে আৰু সকলোৱে মানে খাবই ৰখি আছে বেলেগ কিন্তু নাই দেই আকৌ সকলোৱে খাম ধুনীয়াকৈ এতিয়া মানে আমাৰ আঞ্জা গোটেই হৈ গ'ল মাংস হৈ গ'ল দালি হ'ল আমলেট হ'ল গোটেইখিনি হ'ল এতিয়া মানে আমি খাব বহিছোঁ গোটেইকেইটা অকল আপোনালোকক দেখা চাই দিব এয়া আমাৰ হ'ল আলু গেৰাপি আৰু ব্ৰইলাৰ এয়া হ'ল জিকা আৰু ছাগলৰ মাংসৰ জোল এয়া হ'ল গৰম পানী এয়া হ'ল দালি আৰু এজন আছে তাৰমানে আপোনাৰ কি বুলি কয় মাংস নাখায় তাৰ কাৰণে এইটো আমলেট হয় আমি গোটেইকেইটা বহিছোঁ তো গাইছ হৈ গ'ল ধুনীয়া আৰু এতিয়া টেষ্ট কৰি ধুনীয়া কেনেকুৱা আছে একদম ধুনীয়া কেনে 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 ধুনীয়া কেনে আপোনাৰ ধুনীয়া